নমস্কাৰ DA মাই ষ্টাডি ইউটিউব চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আলোচনা কৰিম অসমৰ প্ৰাগ ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ অধ্যায় শালস্তম্ভ বংশ, যাক মিলাচা বংশ বুলিও কোৱা হয়। শালস্তম্ভ বংশই কামৰূপত 655 খ্ৰীষ্টাব্দৰ পৰা 990 খ্ৰীষ্টাব্দলৈকে শাসন কৰিছিল। শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক হৈছে শালস্তম্ভ। ইয়াৰ আগৰ ভিডিঅ'কেইটাত অসমৰ ইতিহাসৰ দানৱ বংশ, ভৌম বংশ, ভগদত্ত, বান ৰজা, শোণিতপুৰৰ বান ৰজা এইসকলৰ বিষয়ে আমি আলোচনা কৰিছোঁ। যিসকলে ভিডিঅ'বোৰ চোৱা নাই, ভিডিঅ'বোৰ চাব। শালস্তম্ভ বংশই কামৰূপত 655 চনৰ পৰা 990 খ্ৰীষ্টাব্দলৈকে শাসন কৰিছিল। শালস্তম্ভ বংশক মিলাচা বংশ বুলি কোৱা হয়। শালস্তম্ভ বংশক আন এটা নাম আছিল মিলাচা বংশ বুলিও কোৱা হৈছে। 655 চনত শালস্তম্ভই নিজৰ নাম অনুসৰি ৰাজবংশ প্ৰতিষ্ঠা কৰে। শালস্তম্ভই নিজৰ নাম অনুসৰি এটা ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল, যাক শালস্তম্ভ বংশ বুলিও কোৱা হয়। কিমান চনত প্ৰতিষ্ঠা কৰিছিল? 655 চনত। শালস্তম্ভ বংশৰ ৰাজধানী আছিল হৰূপেশ্বৰ। শালস্তম্ভ বংশৰ ৰাজধানী ক'ত আছিল? হৰূপেশ্বৰ, বৰ্তমান তেজপুৰ চহৰ। মনত ৰাখিব, এইবোৰে সুধি দিয়ে যে শালস্তম্ভ বংশৰ ৰাজধানী ক'ত আছিল, শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল। শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক হৈছিল শালস্তম্ভ, ৰাজধানী আছিল হৰূপেশ্বৰ। শালস্তম্ভক মিলেচাৰ প্ৰভু বুলিও কোৱা হয়। শালস্তম্ভক কি কোৱা হয়? মিলেচাৰ প্ৰভু বুলিও কোৱা হয়। সেইকাৰণে শালস্তম্ভ বংশক মিলেচা বংশ বুলিও কোৱা হয়। শালস্তম্ভ বংশৰ ৰজা শ্ৰী হৰ্ষদেৱে তেওঁৰ কন্যা ৰাজ্যমতীক নেপালৰ ৰজা জয়দেৱলৈ বিয়া দিছিল। শালস্তম্ভ বংশৰ ৰজা শ্ৰী হৰ্ষদেৱে কি কৰিছিল? তেওঁৰ কন্যা ৰাজ্যমতীক নেপালৰ ৰজা জয়দেৱলৈ বিয়া দিছিল। মনত ৰাখিব, কাক বিয়া দিছিল? ৰাজ্যমতীক বিয়া দিছিল। ৰাজ্যমতী কাৰ কন্যা আছিল? শ্ৰী হৰ্ষদেৱৰ কন্যা আছিল। কলৈ বিয়া হৈছিল? নেপালৰ ৰজা জয়দেৱলৈ বিয়া দিছিল। নেপালৰ মহাৰাণী হৈ ৰাজ্যমতীয়ে কি কৰিছিল? নেপালৰ মহাৰাণী হৈ বিখ্যাত পশুপতিনাথ মন্দিৰ নিৰ্মাণ কৰিছিল। মনত ৰাখিব যে ৰাজ্যমতীয়ে কি কৰিছিল? নেপালৰ মহাৰাণী হৈ পশুপতিনাথ মন্দিৰ নিৰ্মাণ কৰিছিল। শালস্তম্ভ বংশৰ আন এগৰাকী ৰজা আছিল হৰজৰা বৰ্মন। ইয়াৰ নামত তেজপুৰৰ বিখ্যাত হজৰা পুখুৰীৰ নাম ৰখা হয়। তেজপুৰৰ হজৰা পুখুৰীটো কোনে খান্দিছিল? হৰজৰা বৰ্মনে খান্দিছিল। মনত ৰাখিব, তেজপুৰৰ হজৰা পুখুৰীটো হৰজৰা বৰ্মনে খান্দিছিল। শালস্তম্ভ বংশৰ শেষৰ ৰজাজন কোন আছিল? শালস্তম্ভ বংশৰ শেষৰ ৰজাজন আছিল ত্যাগসিংহ। মনত ৰাখিব, এইবোৰে সুধি দিয়ে শেষৰ ৰজা কোন আছিল, ৰাজধানী ক'ত আছিল, প্ৰতিষ্ঠাপক কোন আছিল। কামৰূপ ৰাজ্যৰ কোনগৰাকী ৰাজকুমাৰীক নেপালৰ ৰজা জয়দেৱলৈ বিয়া হৈছিল? ৰাজ্যমতী। শালস্তম্ভ বংশৰ শেষৰজন ৰজা কোন আছিল? ত্যাগসিংহ আছিল শালস্তম্ভ বংশৰ শেষৰজন ৰজা। মনত ৰাখিব। হাতীক কামৰূপৰ প্ৰাচীন ৰাজ্যসকলৰ ৰাজকীয় প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছিল। হাতীক কি কৰিছিল? কামৰূপৰ ৰজাসকলে, প্ৰাচীন ৰজাসকলে কি কৰিছিল? ৰাজকীয় প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছিল। কাৰণ সেই সময়ত কামৰূপৰ প্ৰাচীন ৰজাসকলে কি কৰিছিল? হাতৰ পিঠিত উঠি ভ্ৰমণ কৰিছিল, যুদ্ধ কৰিছিল। সেইকাৰণে হাতীক কি কৰিছে? প্ৰাচীন ৰজাসকলৰ ৰাজকীয় প্ৰতীক হিচাপে তেওঁলোকে হাতীক ব্যৱহাৰ কৰিছিল। প্ৰাচীনতম কামাখ্যা মন্দিৰটো শালস্তম্ভ বংশৰ ৰাজত্বকালত নিৰ্মাণ কৰিছিল। প্ৰাচীনতম যি কামাখ্যা মন্দিৰ, এই কামাখ্যা মন্দিৰটো কোনটো বংশই নিৰ্মাণ কৰিছিল? শালস্তম্ভ বংশই কি কৰিছিল? নিৰ্মাণ কৰিছিল।
শালস্তম্ভ বংশই কি কৰিছিল? প্ৰাচীনতম কামাখ্যা মন্দিৰটো নিৰ্মাণ কৰিছিল। আৰু কামাখ্যা দেৱীৰ পূজা প্ৰচলন কৰিছিল কাৰ ৰাজত্ব কালত? নৰকাসুৰৰ ৰাজত্ব কালতে কি কৰিছিল? কামাখ্যা দেৱীৰ পূজা আৰম্ভ কৰিছিল আৰু শালস্তম্ভ বংশই কামাখ্যা মন্দিৰটো নিৰ্মাণ কৰিছিল। আজি এই ভিডিঅ'টোত এইখিনিতে। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিসকলে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ সন্মুখত আহি থাকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। থেংক ইউ।